সকলোকে নমস্কাৰ আৰু আপোনালোকক পুনৰবাৰ ৱেলকাম আমাৰ আন এটা ভিডিঅ'লৈ। চ' আপোনালোকে জানে আজি 1 তাৰিখ মানে আজি 1 এপ্ৰিল আজি তাৰিখত মানে যোনে যাক ঠগালে মানে কোনো বেয়া নোপোৱাই বিশেষকৈ মানে সেইবাবে আমি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীসকলে আমাৰ গাঁওখনত মানে মানুহবিলাকক ঠগাবৰ বাবে মানে ওলাই পৰিছোঁ। মানে কোনে কেনেকুৱা ৰিয়েকশ্যন মানে আমি কিছুমান মিছা কথা কৈ মানে ঠগোৱাৰ বাবে ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কাৰ কেনেকুৱা ৰিয়েকশ্যন চাব, কোনে কেনেকৈ কয় কোনে কেনেকৈ নকয়, মানে আমি মিছা কথা ক'ম আৰু সেইবাবে আপোনালোকে চাওক, ভিডিঅ'টো ভালকৈ চাওক। মানে তাই গমেই পাইছে যে আজি 1 তাৰিখ বোলে, সেইবাবে তাই ইমান আমাৰ কথাটো বিশ্বাস কৰি নল'লে। মানে গম পাইছে মানে আজি বিশেষ চবে জানেই, তথাপিও মানে আমি ট্ৰাই কৰিছোঁ আৰু চাওকচোন আৰু কোনে কি ৰিয়েকশ্যন দিয়ে মানে চাই থাকক আপোনালোকে। মানে আমি এনজয়মেণ্টৰ কাৰণে আজি গৈছোঁ আৰু ভিডিঅ'টো বনালোঁ মানে সেনেকৈ আৰু। চাওক সিহঁতৰ মুখত ফ্লাক্স মানে কেমেৰাত উঠিবৰ বাবে সিহঁতৰ মুখত ফ্লাক্স মাৰি লৈছে আৰু হাঁহিছে। মানে মই কিবা কৈছিলোঁ চাগে এইকেইটা হাঁহিছে লগে লগে। তো চাই থাককচোন আৰু ভিডিঅ'টো ভালকৈ। সাবস্ক্রাইব করে দিবি G.Girl ক্রিয়েশন 300 টাকা আহার ভুক লাগি গেল গাইস কলমে নাম পায় দে পারছি আমার দুটা মোটা কথা বাদাম করে কম খায় নেক্সট আৰু এইগিৰিতে যাই আছোঁ। মানে সিহঁতক মানে এইবাৰ ভালকৈ মানে প্ৰেংক মানে মিছা কথা কম, সিহঁতৰ ৰিয়েকশ্যন চাবাচোন কেনেকুৱা কৰে। মানুহ কথা বলেচোন তোৰ গৃহস্থ কো খলে কিমান আৰু আপোনালোকক ঠগাই থাকিম। মানে আপোনাক মূল কথাটো কওঁ, মানে আমি প্ৰেংক কৰা মানে এপ্ৰিলবোৰ বনোৱাৰ হিচাপত যোৱা নাই। মানে আমাৰ যিহেতু বহাগ আহিছে মানে সেইবাবে আমাৰ আগত মানে ঢোল তেনেকুৱা ঢোল নাই। সেইবাবে আমি আমাৰ ল'ৰা ছোৱালীসকলে এটা ঢোল কিনিম বুলি ভাবিছোঁ মানে বহাগৰ আগে সেইবাবে আমাৰতো ইমান পইচা নিমিলে। সেইবাবে আৰু গাঁওখনতো অলপ পইচা তোলে তেনেকুৱা কিবা এটা কৰি আৰু ঢোল এটা কিনিম বুলি ভাবিছে। সেইবাবেহে আমি পইচা বিচাৰি মানে গাঁওখনত মানে ঘূৰিছোঁ আৰু এই ৰাতিটো। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. তাই এইমাত্ৰ কৈছে যে তাইৰ বোলে বহুত দুখ বেজিকে ফোন কৰাৰ যিখিনি দেখিছাই চাগে কেনেকৈ আছে মানে। আৰু এই বৌজনীয়ে মানে আমাৰ ঘৰৰে বৌ, তাই কৈছে মই ইমান দিম মানে দূৰত যি পইচা তোলাৰ কথা কৈছিল সেইবাবে দিম লাগিছিল। আৰু তাইৰ সেনে এভৰিথিঙৰ ফোন আহিছে, তাই তাকে কৈছে দেখুৱাই দিয়াচোন এভৰিথিঙৰ ফোন আহিছে বুলি।
তাতে এইবাৰ ফূৰ্তি নাচাগে হৈ চাগে অলপ দুখ হৈ আছিল কিজানি তথাপিও দেখুওৱা নাছিল আৰু কিমাননো দেখুৱাব নহয় জানো তেনেকৈ আৰু নেক্সট হাউচ মানে মই ৰাস্তাত বেছি ভিডিঅ' কৰি নে মানে ৰাস্তাৰ লাইন নাই নহয় আমাৰ ফালে বৰষুণ পৰাৰ কাৰণে ইমান লাইটৰ পোহৰ নাই একো দেখুৱাই নাপায় মানে সেইবাবে কৰা নাই আৰু তেনেকৈ মানুহ ঘৰত যি যাৰ য'ত যি পোহৰ পৰিছে তেনেকৈ মই ভিডিঅ'টো কৰিছোঁ মানে চাই দিয়কচোন আপোনালোকে মানে বেছি নাই আৰু আমাৰ গাঁওখন ইমান ডাঙৰ নহয় না বেছি মানুহ নাই আৰু মানে হ'বই আৰু বেছি নাই আমাৰ মানে শেষ হ'বই মানে মানুহৰ ঘৰ পইচা তোলাটো আমাৰ গ্ৰুপতে চিত্ৰ আপিছে আৰু এজনী আমাৰ বৌ মানে মোৰ মামাহঁতৰ দাদাই কইনা পলু আনিছে চ' তাইকে দেখুৱাই দিছে মানে লগৰজনী কৈছে দেখুৱাই দিয়া নতুন কইনাটো মই দেখুৱাই দিছোঁ আৰু নেক্সট মানে মামাহঁতৰ নেক্সট কি হ'ল মানে চিকু মানে মোৰ যি আছে মোৰ লগত যি ডিপিত আছে মানে তাই সিহঁতৰ ঘৰ মানে এইটো তাই কৈছে এইটো আমাৰ ঘৰ দেখুৱাই দিয়ে আৰু তাই কৈছে মোৰ মাকো দেখুৱাইছোঁ লাইট নাই না আমাৰ ফালে গম পাইছোঁ তাই ফ্লাক্স মাৰি দেখুৱাইছে মাকেনো কি কৰা বুলি হাঁহিছে আৰু এয়া হ'ল আমাৰ মানে আমি যোনখন স্কুলত পঢ়িছিলোঁ LP স্কুলত সেই স্কুলৰ প্ৰধান শিক্ষক সিমানটাই বলাল নমস্কাৰ এটা দি তো এনেকৈ আহি আমাৰ ভিডিঅ'টি শেষ খবৰ হ'ল মানে আমি আমাৰ গাঁৱৰ শেষৰ গিৰিৰ ঘৰ পাওঁ মানে ইয়াৰ নেক্সট গিৰি চ' আপোনালোকক বহুত বেছিয়ে ধন্যবাদ আমাৰ ভিডিঅ'টি সকলোকে চোৱাৰ বাবে বাই বাই